বাবে মোৰ ইউটিউব চেনেললৈ সকলোকে নমস্কাৰ জনালোঁ। আজি মোৰ প্ৰথমটো ব্লগ বন্ধুসকল। গুৱাহাটীখনকে অলপ দেখুৱাম বুলি ভাবিছোঁ আৰু আশা কৰোঁ আপোনালোকে সকলোৱে ছাপোৰ্ট দিব। বলক তেন্তে ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰোঁ। এই ঠাইখিনিৰ নাম হৈছে গোসাইবাৰী। এতিয়া মই আহি পালোঁ এজি আৰু মোৰ অলপ আগত গ'লে বেলতলা লক্ষী মন্দিৰ দেখা পাব। এয়া মোৰ বাওঁফালে বেলতলা লক্ষী মন্দিৰ বন্ধুসকল। এয়া মই বেলতলা আহি পালোঁ বন্ধুসকল। ইয়াৰে বাওঁফালে গ'লে ভেটাৰ পৰা ওলাব পাৰি। বন্ধুসকল ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব।
বন্ধুসকল, এইখিনিতে চাব পিছৰ পৰা বাইক এখন আহি কোনো টাৰ্ণ ইণ্ডিকেটৰ নিদিয়াকৈ হঠাৎ মোৰ আগেৰে কাটি দিয়ে। বন্ধুসকল, এয়া মোৰ সোঁফালে আছে কেৰাকচি হকী ষ্টেডিয়াম। বন্ধুসকল, মোৰ বাওঁফালে গ'লে বেহাৰবাৰী উলিয়াব পাৰি আৰু সোঁফালে গ'লে সাউকুচি লখৰা উলিয়াব পাৰি। ফাইনেলি বন্ধুসকল, আহোঁতে লখৰা চাৰিআলি আহি পালোঁ। বন্ধুসকল, এতিয়া আৰু সেই আগৰ পুৰণি গুৱাহাটীখন হৈ থকা নাই। ৰাস্তাবোৰ বহুতো আহল বহল কৰিলে, এতিয়া ধুনীয়া হৈছে। এতিয়া বাইক চলাবলৈ ধুনীয়া হৈছে, গাড়ী চলাবলৈ ধুনীয়া হৈছে, জামবোৰ অলপ কমিছে এতিয়া। বন্ধুসকল, এয়া মোৰ বাওঁফালে, এয়া হৈছে ইন্দিৰা গান্ধী এথলেটিক সৰুসজাই ষ্টেডিয়াম।
আহি পালোঁ। ভিডিঅ'টো কেনেকুৱা লাগিছে চাই কিনে কমেণ্ট কৰিব। নতুন যিহেতু ব্লগটোত কি দিম কি নিদিম একো নাজানো যিহেতু, সেইকাৰণে অলপ গুৱাহাটীখনকে দেখাই দিলোঁ আকৌ। ভাল লাগিলে আপোনালোকে চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু বেল আইকনটো দবাই ৰাখিব তৎক্ষণাত ভিডিঅ' এটা পাবলৈ। তেনেহ'লে বন্ধুসকল, ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। নেক্সট ভিডিঅ' চাই থাকিব, আহি আছে ধামাকাৰ ব্লগ এটা। তেন্তে বাই বাই।